নমস্কাৰ। আজি আপোনালোকক দেখাবলৈ যত্ন কৰিম কেনেকৈ বেলট পেপাৰ একাউণ্ট ফৰ্মখন ফিল আপ কৰিব। তো আপোনালোকে জানে যে পঞ্চায়ত ইলেকশ্যন আহি গৈছে, 7 মে'ত হ'ব। তো 7 মে'ত আপোনালোকে এই বেলট পেপাৰ একাউণ্টখন কেনেকৈ ফিল আপ কৰিব এইটো দেখাবলৈ যত্ন কৰিম। তো এইটো ফৰ্ম 8 বুলি কোৱা হয়। লিখাই আছে বেলট পেপাৰ একাউণ্ট ৰুল 42C। প্ৰথমতে আছে ইলেকশ্যন টু দ্য মেম্বাৰ অফ ডেছ গাঁও পঞ্চায়ত ডেছ ৱাৰ্ড। ইয়াত আপোনালোকে গাঁও পঞ্চায়তৰ নামখন লিখিব আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড নাম্বাৰৰ নামখন লিখিব। ইলেকশ্যন টু দ্য মেম্বাৰ অফ ডেছ আঞ্চলিক পঞ্চায়ত, ইয়াত আঞ্চলিক পঞ্চায়তৰ নাম লিখিব আৰু গাঁও পঞ্চায়তৰ নাম লিখিব, নং লিখিব, কোন সমষ্টিৰ আণ্ডাৰত পৰে এইটো লিখি দিব। তাৰপিছত আছে ইলেকশ্যন টু দ্য মেম্বাৰ অফ ডেছ জিলা পৰিষদ, জিলা পৰিষদৰ সমষ্টিৰ নাম লিখি দিব। ফ্ৰম ডেছ জিলা পৰিষদ কনষ্টিটুৱেঞ্চি আৰু কোন জিলা পৰিষদৰ সমষ্টিৰ আণ্ডাৰত হয় এইটো নাম লিখি দিব। তাৰপিছত আছে নং এণ্ড নেম অফ জিলা পৰিষদ কনষ্টিটুৱেঞ্চি, তাৰপিছত জিলা পৰিষদৰ সমষ্টিৰ নাম আৰু নংটো লিখি দিব। তাৰপিছত নং এণ্ড নেম অফ আঞ্চলিক পঞ্চায়ত, তাৰপিছত আঞ্চলিক পঞ্চায়তৰ নাম আৰু নংটো লিখি দিব। ঠিক তেনেকৈ তাৰপিছত নং এণ্ড নেম অফ গাঁও পঞ্চায়ত, গাঁও পঞ্চায়তৰ নাম আৰু নংটো লিখি দিব। ঠিক তেনেকৈ গাঁও পঞ্চায়তৰ ৱাৰ্ড নাম্বাৰ আৰু নংটো লিখি দিব। আৰু লাষ্টত আছে নং এণ্ড নেম অফ পলিং ষ্টেচন, তো পলিং ষ্টেচনৰ নামটো লিখি দিব আৰু নংটো লিখি দিব। আৰু কোনদিনা ভোট হ'ব এইটো লিখি দিব, এইটোতো 7 মে' হ'ব। ঠিক এনেকৈ আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। এই বেলট পেপাৰ একাউণ্টখন ফিল আপ কৰোঁতে হয়তো আপোনালোকৰ গণ্ডগোল লাগিব পাৰে, কিন্তু টেনশ্যন লোৱাৰ কোনো কাৰণ নাই, কাৰণ আপোনালোকক যিটো ভোটাৰ মাৰ্ক কপি দিয়া হ'ব তাত সকলোবোৰ লিখা থাকিব। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এনেকৈ মাৰ্ক কপি লিখাই থাকিব যে জিলা পৰিষদৰ সমষ্টি নং ও নাম, আঞ্চলিক পঞ্চায়তৰ নং ও নাম, গাঁও পঞ্চায়তৰ নং ও নাম, গাঁও পঞ্চায়তৰ সদস্যৰ সমষ্টিৰ নং ও নাম, ৱাৰ্ড নাম্বাৰ, ভোট গ্ৰহণ কেন্দ্ৰৰ নং ও নাম, ভোট গ্ৰহণ কেন্দ্ৰত অন্তৰ্ভুক্ত থকা গাঁৱৰ নাম, এইবোৰ সকলোবোৰ মাৰ্ক কপিত লিখাই থাকিব। তো টেনশ্যন কৰাৰ কাৰণ নাই। তাৰপিছত পাৰ্ট 1 বেলট পেপাৰ একাউণ্টখন কেনেকৈ ফিল আপ কৰিব। তো 1 নম্বৰত দিয়া আছে নাম্বাৰ অফ বেলট পেপাৰ ৰিচিভ ফ্ৰম ডেছ টু ডেছ। তো আপোনালোকক কেইটা বা কিমানখন বেলট পেপাৰ দিয়া হ'ব এইটো লিখিব, চিৰিয়েল নাম্বাৰটো ক'ৰ পৰা ক'লৈ দিয়া আছে আৰু টোটেল কেইখন দিছে সেইটো লিখি দিব। এতিয়া ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দিব, তো এইটো ভেৰি হ'ব, মানে বেলেগ বেলেগ হ'ব। তো আপোনালোকে যিমান দিয়ে সেইটো হিচাপত লিখি দিব। 1000টা দিলে দিব, চিৰিয়েল নাম্বাৰ দিব প্ৰথমৰ পৰা কিমান দিয়ে। তাৰপিছত 2 নম্বৰ আছে আনইউজ বেলট পেপাৰ লেট অভাৰ টু দ্য ক্ল'জ অফ দ্য পল। ভোট শেষ হোৱাৰ পিছত যিবিলাক আনইউজ বেলট পেপাৰ আছে তাৰ বিষয়ে লিখিব লাগিব। এই নম্বৰত দিয়া আছে উইথ দ্য ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ ফ্ৰম ডেছ টু ডেছ, আৰু টোটেলটো লিখিব লাগিব। মানে ভোট শেষ হোৱাৰ পিছত প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰ থকা কেইখন বেলট পেপাৰ আছে এইটো টোটেল লিখি দিব আৰু চিৰিয়েল ক'ৰ পৰা কিমানলৈ আছে। ঠিক তেনেকৈ উইদাউট দ্য ছিগনেচাৰ অফ দ্য প্ৰিচাইডিং অফিচাৰ, প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰ নথকা বেলট পেপাৰ কেইখন আছে এইখন লিখি দিব, চিৰিয়েল নাম্বাৰ ফ্ৰম ডেছ টু ডেছ আৰু টোটেল কিমান লিখি দিব। তাৰপিছত টোটাল A প্লাছ B, তাৰপিছত A আৰু Bটো আপোনাক প্লাছ কৰি দিব লাগিব। ইয়াত কিমান হ'ল উইদাউট ছিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ আৰু ছিগনেচাৰ থকা প্ৰিচাইডিং অফিচাৰৰ কেইটা বেলট পেপাৰ থাকিল এই দুটা যোগ কৰি দিব। তাৰপিছত 3 নম্বৰত আছে টোটেল বেলট পেপাৰ ইউজ এট দ্য পলিং ষ্টেচন। তাৰপিছত টোটেল বেলট পেপাৰ পলিং ষ্টেচনত কিমানখিনি ইউজ কৰিলে এইটো লিখিব লাগিব। এইটো ভালদৰে মন কৰি লিখিব লাগিব, কাৰণ 1 নম্বৰত যিটো দিয়া আছে তাৰ পৰা এই 2 নম্বৰটো আমাক বিয়োগ কৰি দিব লাগিব। তাৰপিছত যিমান হ'ব এইটো 3 নম্বৰত লিখি দিব লাগিব, টোটেল বেলট পেপাৰ ইউজ এট দ্য পলিং ষ্টেচন। তাৰপিছত 4 নম্বৰত আছে বেলট পেপাৰ ইউজ এট দ্য পলিং ষ্টেচন বাট নট ইনচাৰ্টেড ইনটু দ্য বেলট বক্স। বেলট বক্সত নভৰোৱা বেলট পেপাৰ কিন্তু এইবিলাক ইউজ হৈছে। যেনেকুৱা এই নম্বৰত দিয়া আছে বেলট পেপাৰ কেনচেল ফৰ ভায়োলেশ্যন অফ ভোটিং প্ৰচিডিউৰ। তাৰমানে ভোট গ্ৰহণ কেন্দ্ৰত ভোট হওঁতে কিবা যদি ভোটৰ ৰুল ৰেগুলেশ্যন মেইনটেইন নকৰে, সেই কাৰণত যদি বেলট পেপাৰ কেনচেল হয় এইটো লিখিব লাগিব। জেনেৰেলি নহয়, নীল বুলি লিখি দিব, নহ'লে আৰু হ'লে লিখি দিব বেলট পেপাৰ কেনচেল ফৰ আদাৰ ৰিজন, কিবা বেলেগ কাৰণতো হ'ব পাৰে। কিছুমানে ভোট দিয়াৰ কাৰণে বেলট পেপাৰ ল'ব পাৰে, কিন্তু ইহঁতে ইচ্ছা কৰিলে যে এতিয়া ভোট নিদিওঁ, এই কাৰণতো এইটো কেনচেল হ'ব পাৰে। C নম্বৰত আছে বেলট পেপাৰ ইউজ এজ টেণ্ডাৰ বেলট পেপাৰ। টেণ্ডাৰ বেলট হ'ব পাৰে, যেনেকুৱা
সেম নামত 2-3জন কেণ্ডিডেট থাকিলে এজনৰ ভোট আনজন আহি দি গ'ল, ঠিক তেনেকুৱা হ'ব পাৰে, সেইটো লিখি দিব লাগিব। তাৰপিছত টোটেল A+B+C। তাৰপিছত 4 নম্বৰৰখিনি কৰি A+B+C কেইটা কেঞ্চেল হয় এইকেইটা লিখি দিব লাগিব। আৰু 5 নম্বৰত আছে বেলট পেপাৰ টু বি ফাউণ্ড এট দ্য বেলট বক্স 3 - 4। তাৰপিছত আপোনালোকে ভালদৰে 3ৰ পৰা 4টো মাইনাছ কৰি দিব, যিমান হয় এইটো লিখিব লাগিব। কিন্তু ইয়াত কোনো চিৰিয়েল নাম্বাৰ লিখাৰ দৰকাৰ নাই, খালি কিমান বেলট পেপাৰ বেলট বক্সত থাকিল এইটো লিখিব লাগিব। তাৰপিছত তলত প্ৰিচাইডিং অফিচাৰে ডেট অফ লিখি দিব আৰু ছিগনেচাৰটো কৰি দিব। তাৰপিছত পাৰ্ট 2 ৰিজাল্ট অফ কাউণ্টিং, এইটো আপোনালোকক কৰিব নালাগে। এইটো ৰিজাল্টৰ দিনা ভোট কাউণ্টিঙৰ সময়ত কাউণ্টিং ছুপাৰভাইজাৰ যিজনে থাকে ইয়ে কৰিব, এইটো আপোনালোকক কৰিব নালাগে। আপোনালোকে দেখিবলৈ পাইছে পাৰ্টটোত ৰিজাল্ট অফ কাউণ্টিং আছে, এইটো অফিচৰ পৰাই ফিল আপ কৰিব। তলত দেখিব পাইছে ছিগনেচাৰ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ অফিচাৰ। তো আপোনালোকে গমেই পালে কেনেকৈ বেলট পেপাৰ একাউণ্ট ফিল আপ কৰিব লাগিব। আৰু সম্ভৱতঃ এই বেলট পেপাৰ একাউণ্টখন অসমীয়াতে দিয়া থাকিব। তো আশা কৰোঁ ভিডিঅ'খন চাই আপোনালোকে ভালে পাইছে। তো আপোনালোকক অনুৰোধ থাকিল যে আপোনালোকে ভিডিঅ'খন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'খন চাব পাৰে। ধন্যবাদ।